পোহৰ কুঁৱলীক বিদায় দিবলৈ আহি পালেহি মাঘৰ ভোগালী। পিছে বিহুৰ আয়োজন চলিছেনে ৰাইজ? আমাৰ এয়া উৰুকাৰ আগদিনাৰ কথা। বিহুৰ আয়োজন একদম ধুনীয়াকৈ চলি আছে। তাৰ মাজতে মই এটা জেগালৈ যাবলৈ আছিল। মই আৰু জয়শ্ৰী দুইজনী ওলালোঁ তালৈ। গৈ পালোঁগৈ। অকণমানি ছোৱালীজনী দেখিছেনে কি সুন্দৰকৈ তাই গাইছে। পিছে কেমেৰাটো ওলোৱাৰ পিছত লাজ কৰিলে অকণমান, সেইবাবে তাৰপাছত মানে আমি গৈছিলোঁ এয়া নৃত্যৰ অকণমান কৰ্মশালা আছিলে, তাইৰ লগত মই সেইকাৰণে গ'লোঁ। আৰু দেখিছেনে ইমান ধুনীয়া পৰিৱেশ। এপাক গ'লোঁ আৰু ৰীল দুটামানো বনালোঁ। তাৰপিছত এয়া সূৰ্যাস্ত চাই আহি আছোঁ ঘৰলৈ। আহি পিছে ঘৰত পিঠাও বনালোঁ দেই, যাওঁতে খুন্দি থৈ গৈছিলোঁ।